নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আহিলোঁ। নিবনুৱা যুৱক যুৱতীৰ কাৰণে ভাৰত চৰকাৰে এটি অভিলাষী আঁচনি কথা ঘোষণা কৰিছে, যিটো আঁচনিৰ দ্বাৰা নিবনুৱা যুৱক যুৱতী অত্যন্ত লাভজনক হ'ব বুলি ধাৰণা প্ৰকাশ কৰা হৈছে। চাওঁ আমি ভিডিঅ'টো শেষলৈ কোনো স্ক্ৰিপ্ট নকৰাকৈ। প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি 1 কোটি যুৱকৰ অধীনত নিৰ্বাচিত আবেদনকাৰীক 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। লগতে এই আঁচনি দ্বাৰা 1 কোটি যুৱকক অধীনত নিৰ্বাচিত আবেদনকাৰীক 5,000 টকাকৈ মাহিলী দিয়া হ'ব। এই আঁচনিৰ দ্বাৰা মাহিলী 5,000 টকাকৈ দিয়া হ'ব। ভাৰতৰ বিত্তমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক ইণ্টাৰ্ণশ্বিপ আঁচনিৰ 1 কোটি যুৱকৰ ঘোষণা কৰে। শিক্ষা বাজেটত প্ৰতিনিধিত্ব সময়ত ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ইণ্টাৰ্ণশ্বিপ আঁচনি 1 কোটি যুৱক আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই আঁচনিৰ অধীনত শিক্ষা সমাপ্ত কৰা সকলো ছাত্ৰ ছাত্ৰীকে ভাৰত চৰকাৰে ইণ্টাৰ্ণশ্বিপ ব্যৱস্থা কৰিব। ভাৰত চৰকাৰে এই আঁচনিৰ অধীনত সকলো নিৰ্বাচিত আবেদনকাৰীক আৰ্থিক সাহায্য আৰু মাহেকীয়া ভাতা প্ৰদান কৰিব। এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য পোনপটীয়াকৈ নিৰ্বাচিত আবেদনকাৰীৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব। এই আঁচনিৰ দ্বাৰা বহু যুৱ যুৱতী লাভজনক হ'ব বুলি ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। 1 কোটি যুৱকৰ বাবে ইণ্টাৰ্ণশ্বিপ আঁচনিৰ ঘোষণা ভাৰতৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি প্ৰৱৰ্তন কৰে। ভাৰতৰ বিত্তমন্ত্ৰীৰ ঘোষণা অনুসৰি এই আঁচনিৰ অধীনত মুঠ 1 কোটি যুৱকে এই সুবিধা লাভ কৰিব। ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰি ভাৰত চৰকাৰে দেশৰ যুৱক যুৱতীসকলক আৱশ্যকীয় অভিজ্ঞতা প্ৰদান কৰিব, যিয়ে তেওঁলোকক সহজে চাকৰি লাভ কৰাত সহায় কৰিব। যোগ্যতা মাপকাঠি কিয়াৰ সকলো আবেদনকাৰীয়ে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিত 1 কোটি যুৱকৰ সুবিধা লাভ কৰিবলৈ চৰকাৰী ৱেবছাইটত গৈ অনলাইন যোগে আবেদন পূৰণ কৰিব লাগে। 3 অক্টোবৰত PM ইণ্টাৰ্ণশ্বিপ আঁচনি অনুষ্ঠান শুভাৰম্ভ হৈছিল। যুৱক নিয়োগ যোগ্যতা আৰু দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। এই 1 বছৰীয়া কাৰ্যসূচীৰে 21 পৰা 24 বছৰ বয়সৰ যুৱক ব্যক্তিক লক্ষ্য কৰি ভাৰত শীৰ্ষ 500 কোম্পানীত ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰে। নিয়োগ আৰু দক্ষতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পেকেজ অংশস্বৰূপ এই পদক্ষেপ প্ৰথমে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছে। প্ৰাৰ্থীসকলে ইণ্টাৰ্ণশ্বিপ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব, যিটো একেদিনাই আৰম্ভ হ'ব। যোগ্যতা মাপকাঠি উল্লেখ আছে যে আবেদনকাৰী পূৰ্ণকালীন চাকৰিত থাকিব নালাগে বা কোনো চৰকাৰী চাকৰিৰ পৰিয়ালৰ ব্যক্তি হ'ব নালাগিব। এনেধৰণৰ কিছুমান চৰ্তাৱলী উল্লেখ কৰি দিছে। আৰু এই ইণ্টাৰ্ণশ্বিপৰ দ্বাৰা প্ৰায় 500 কোম্পানী, ডাঙৰ 500 কোম্পানীত যুৱক যুৱতীসকলে কৰ্মসংস্থাপন পাব। এনে বহুতো কথা ঘোষণা কৰা হৈছে। IIT আৰু IIMৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত অধ্যয়ন কৰাসকলক বাদ দিয়া হৈছে, যদিও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITI আৰু দক্ষতা কেন্দ্ৰত যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিব পাৰে। ইণ্টাৰ্ণসকলে মাহিলী 5 লাখ টকা লাভ কৰিব। ভাৰত চৰকাৰৰ পৰা 4,500 টকা, অতিৰিক্ত 50 লাখ টকা কোম্পানীসমূহ তেওঁলোকৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা CSR পুঁজিৰ জৰিয়তে 500 টকা লাভ কৰে। 5 বছৰৰ ভিতৰত 1 কোটি যুৱক যুৱতী প্ৰশিক্ষণ দি 2টা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব এই আঁচনি। এই আঁচনিৰ মূল উদ্দেশ্য কি আছে
চাওঁ আমি ভিডিঅ'টো। এই আঁচনিৰ দ্বাৰা নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়া আৰু লগতে তেওঁলোকক যাতে ভৱিষ্যতে আত্মনিৰ্ভৰ হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভাৰত চৰকাৰৰ মূল উদ্দেশ্য আছিল। ভাৰতৰ যুৱক যুৱতীসকল কৰ্পৰেট জগতত কিছু অভিজ্ঞতা লাভ কৰা সহায় কৰা এই আঁচনিৰ সহায়ত যুৱক যুৱতীসকলে কৰ্মসংস্থাপন সুবিধা লাভ কৰিব। ভাৰত চৰকাৰৰ তথ্য অনুসৰি এই আঁচনিৰ অধীনত নিৰ্বাচিত যুৱক যুৱতী মাহিলী 5,000 টকা পৰ্যন্ত লাভ কৰিব। কেৱল মাহিলী আবেদনকাৰীসকলে 6,000 টকা এককালীন আৰ্থিক সাহায্য লাভ কৰিব। নিৰ্বাচিত যুৱক যুৱতীসকলে লাভ কৰিব ভাৰতৰ শীৰ্ষ 500 কোম্পানীত তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰাৰ সুযোগ। এই আঁচনিৰ সহায়ত নিবনুৱা যুৱক যুৱতীসকলে দৈনন্দিন তেওঁলোকৰ যাৱতীয় খৰচ ওলাই ল'ব পাৰিব, কাৰোৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিব। এই আঁচনিৰ যোগ্যতাসমূহ কি চাওঁ আমি ভিডিঅ'টো। আবেদনকাৰী ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰী বয়স 21 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। আবেদনকাৰীয়ে পূৰ্ণকালীন কৰ্মসংস্থাপনত নিয়োজিত হ'ব নালাগে। প্ৰাৰ্থীয়ে মাধ্যমিক বিদ্যালয়ৰ প্ৰমাণপত্ৰ, ইয়াৰ সমতুল্য উচ্চ মাধ্যমিক প্ৰমাণপত্ৰ বা ইয়াৰ সমতুল্য ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা প্ৰমাণপত্ৰ, পলিটেকনিক ডিপ্ল'মা, BA ধৰে স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি কেনেদৰে আমি এপ্লাই কৰিব পাৰি চাওঁ আমি ভিডিঅ'টো। লাষ্ট পাৰ্টটো চাওঁ কেনেদৰে এপ্লাই কৰিব পাৰি। প্ৰধানমন্ত্ৰী PM ইণ্টাৰ্ণশ্বিপ স্কিম ৱেবছাইটত যাব। তাতে গৈ ডেছবৰ্ড এটা পাব। তাতে গৈ ক্লিক কৰিব। তলত ক্লিক কৰাৰ পাছত তাতে এপ্লাই নাও অপশ্যন আহিব। তাতে এপ্লাই কৰি আপোনাৰ যিখিনি যাৱতীয় নথিপত্ৰ লাগিব সেই নথিপত্ৰসমূহ আপলোড কৰিলে তাৰপিছত এটা ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যনৰ পাছত আপুনি এইটো অনুদানৰ এপ্ৰুভেল পাব। ভিডিঅ'টো যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। ধন্যবাদ।